নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিজৰ হাজৰিকাই আপোনালোকক পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া যিহেতু ভোগালী বিহুৰ শুভেচ্ছা আপোনালোকক জনাইছোঁ সকলোকে, আৰু ভালে কুশলে থাকে যেন আৰু বিহুটো পাৰ কৰিব পাৰে। এয়া আমাৰ আইতাই খোলা পিঠা ভাজিছে। যিহেতু ভোগালী বিহু আহিছে, ভোগালী বিহুৰ উখল মাখল লাগিছে আৰু ধুমধাম খোলা পিঠা ভজাত ব্যস্ত হৈ এয়া ভজা পিঠাখিনি দেখুৱাইছোঁ আপোনালোকক, চাওকচোন। বন্ধু-বান্ধৱীসকল, এইটো বুঢ়া মেজি হয়। বুঢ়া মেজিত সকলো বুঢ়া মেঠাবোৰ জুই ফুৱাই আৰু ৰং ৰহইচ কৰে। বুঢ়া মেজি হয়। সকলো বুঢ়া মেথা ল'ৰা ছোৱালী লগ লাগি আনন্দ ফূৰ্তিৰ মাজেৰে এই বুঢ়া মেজি জ্বলাই ৰাতিটো বহি থাকে ৰাইজসকল। এয়া আমি ৰাস্তাই মেজি ঘৰ চাই ফুৰিবলৈ আহিছোঁ। এইফালে এটা মেজি চাওকচোন বাৰু, এয়া মেজিৰ ভেলা ঘৰ। এইফালে চাওক, সেইফালে চাওক, গোটেইখন মেজিয়ে মেজি। চাৰিওফালে আমাৰ গাঁৱৰ মেজি ঘৰে প্ৰতি ঘৰে পাতিছে আৰু। নাৰিকল কি কয় দিয়ে নেকি? টুচু পূজা আমাৰ কাছজান নদীত আমাৰ ওচৰৰ মানুহখিনিয়ে উটায় আৰু সেইসকলে ৰং ৰহইচ কৰি ফূৰ্তিৰ মাজেৰে টুচু পূজা পালন কৰে।
ভিডিঅ'টো ইমানেই আৰু দেখুৱালোঁ। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ভোগালী বিহুৰ শুভেচ্ছাৰে আজিলৈ আহোঁ।